নমস্কাৰ ৰাইজ। বৰ্তমান শিৱসাগৰত কেনেকুৱা পৰিস্থিতি চলি আছে আপোনালোকেতো গমেই পাইছে। মই এই বিষয়ে ভিডিঅ' বনাম বুলি ভাবছোঁ বা কিবা লিখিম বুলি ভাবছোঁ, কিন্তু সাহস আনিব পৰা নাই। কি লিখোঁ কি কওঁ ভাবিব পৰা নাই, কাৰণ মানুহবিলাক যিমান দুখ পাইছে সেই বিষয়ে ক'বাক লাগি মোৰ আচলতে সঁচাকৈ কৈছোঁ, মোৰ সাহসে হোৱা নাই আৰু কি ক'ম কি লিখিম ভাবিয়ে পোৱা নাই। বাপৰে, ভয়ানক পৰিস্থিতি হৈছে যিগিলা আমি কেতিয়াও দেখাই নাছিলোঁ। হৈছিল ডাঙৰ বানপানী হৈছিল, আমাৰ ইয়াতো হৈছিল 2004 চনত ডাঙৰ বানপানী হৈছিল, কিন্তু তাত কৰিও অধিক। বাপৰে, আচৰিত খাই গৈছোঁ। অসমতো ইমান ডাঙৰ বানপানী। ৰাইজ, যিগিলা ফটো ভিডিঅ' ভাইৰেল হৈ আছে, মানে সেইগিলা ভিডিঅ' ফটো দিবাক লাগিন মানে মোৰ হিম্মত নাই। কাৰণ দেখছি না ভাহি আছে ডেড বডিগিলাখান ওপৰত, পানীৰ ওপৰত। কিন্তু কি কৰিম, ভিডিঅ' বানম বুলি বনাব পৰা নাই। কি কৰিব, বয়সে নাপাব। মানে এই বিষয়ে দুখ প্ৰকাশ কৰাৰ বাহিৰে বেলেগ আকৌ কি কৰিম আৰু। বহুত বেয়া লাগছে, সঁচাকৈ কৈছোঁ, বহুত বেছি বেয়া লাগছে। মানে আচৰিত হৈছোঁ আৰু একদম লোম চুম ভুপৰিহে সেইগিলা দেখা পালি। যিগিলা মানুহে নিজৰ আপোন মানুহক হাৰাইছে, শক্তি দিয়ক ভগৱানে নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে। যে বান পৰিস্থিতিত যিগিলা মানুহ পৰি আছে, ফচি আছে, সকলোকে সাহস দিয়ক, সকলোকে ভালে ৰাখক ভগৱানে। ধন্যবাদ।